বিশেষকৈ কোকৰাঝাৰত যেটো কেবিনেট বৈঠক অসম চৰকাৰৰ লৈছে এটোৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাও কিন্তু এই কেবিনেটৰ লগতে একেলগে কিছুমান প্ৰগ্ৰাম মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কৰিছে এই প্ৰগ্ৰাম বিলাকৰ বহুত তাৎপৰ্য আছে মূল কথাটো হৈছে কি দীঘলীয়া এটা বড় সংগ্ৰাম নিজৰ পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে হৈ গ'ল তাত বহুতখিনি ঘাত প্ৰতিঘাত সংঘাত হৈ গ'ল আৰু ইয়াৰ পিছত পুনৰ নিৰ্মাণৰ এটা সময় আহিছে এইখিনি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বয়ং আহি আমাৰ দতমাত থুলুংগাপুৰীত যি নেতাজনে বড় জনগোষ্ঠীক প্ৰতিষ্ঠা কৰাৰ কাৰণে লগতে সকলো পিছপৰা জনগোষ্ঠীসকলক নিজৰ অধিকাৰ সাব্যস্ত কৰি ভাৰতৰ নাগৰিক হিচাপে জীয়াই থকাৰ কাৰণে নিজৰ কাম কৰাত নিজৰ সংগ্ৰাম কৰাক যি নেতাজনে সাহস দিছিলে বড়োভাষা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ বাৰিয়েল গ্ৰাউণ্ডত আহি পেলাই যি শ্ৰদ্ধাঞ্জলি জনালে এটোত আমি সকলো আমি অনাৰ্ড ফিল কৰিছোঁ আৰু ইয়াৰ লগতে তেখেতে আমাৰ বড়োভাষাৰ পৰিয়ালবৰ্গক লগ কৰিছে হেতু আমাৰ কাৰণে এটা ডাঙৰ এটা বহুত এটা সিগনিফিকেন্ট এটা প্ৰগ্ৰাম হৈছে মূলত আমি এতিয়া যিসকলে দীঘলীয়া বড়ো সংগ্ৰামৰ লগত জড়িত আছিলোঁ আমি সকলো এই ইনিচিয়েটিভটো এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰগ্ৰামটো লৈ পেলাই আনন্দিত হৈছোঁ বহুতজনে মোৰ লগত কথা পাতিছে ফোন কৰিছে যে ইমান এটা ভাল ইনিচিয়েটিভ ল'লে অসম চৰকাৰৰ আগৰ মুখ্যমন্ত্ৰীবোৰৰ পৰাও ৰাইজে আশা কৰিছিলে কিন্তু তেখেতসকলে আহিব পৰা নাছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত আহি পেলাই ডাঙৰ এটা সমন্বয় আৰু যেটো আমাৰ এটা বিশ্বাসৰ এনাজৰি এটা বান্ধিবলৈ যেটো সক্ষম হৈছে ইয়াৰ কাৰণে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ ইয়াৰ পিছত আমি যোৱাকালিৰ দিনটোতে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ আমাৰ বিটিআৰ চুক্তিৰ এটা দফা আছিলে হেতু যোৱাকালি অসমৰো কিছুমান অফিচাৰ ইয়াত আহি পেলাই ট্ৰেনিং ল'ব আৰু আমাৰ চৰকাৰৰ অফিচাৰসকলে ইয়াত কণ্টিনিউলি ট্ৰেনিং ল'ব পাৰিব এই এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজখনে আমাৰ এডমিনিষ্ট্ৰেট কৰাত আমাৰ যিখিনি গভৰ্ণমেণ্ট চলোৱাত আমাৰ অফিচাৰ বিষয়াবিলাকক যিটো ট্ৰেনিং দিব লাগে ষ্টাফবিলাকক ইয়াত বহুতখিনি আমাক সহায় কৰিব এইটো এটা ডাঙৰ আমাৰ কাৰণে এচিভমেণ্ট আৰু যোৱাকালিৰ দিনটোতে আমাৰ 229 VCDC আমাৰ 420টা VCDC আছে কিন্তু বহুত VCDCৰ এতিয়ালৈকে অফিচ নাই 229 VCDCটো যোৱাকালি লঞ্চ কৰা হৈছে আৰু এই 229 VCDC আমি অতি শীঘ্ৰে নিৰ্মাণ কৰি সকলো VCDCতে যাতে ৰুৰেল ডেভেলপমেণ্টটো ভালকৈ এফেক্টিভলি হ'ব পাৰে এই কামখিনি আমি আৰম্ভ কৰিম আৰু ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ যিটো আমাৰ ফাণ্ড আমি পাইছোঁ অসম চৰকাৰৰ পৰা সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ থ্ৰুৱেদি আমি সকলৰ কাৰণে এটা টাৱাৰ য'ত সকলো থাকিব পাৰিব আৰু MCLA সকলৰ কাৰণে এটা টাৱাৰ য'ত MCLA সকলৰ কাৰণে যোৱা 17 বছৰ 18 বছৰ এই আগৰ চৰকাৰৰ সময়ত মানে ইয়াত থাকাৰ কোনো সুবিধা বনাই দিয়া নাছিলে তো আমি হেতু নিৰ্মাণ কৰিবলৈ গৈ আছোঁ ইয়াৰো যোৱাকালি অপেনিং প্ৰগ্ৰামটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে আৰু কেবিনেটটো আপোনালোকে ইতিমধ্যে প্ৰচাৰ কৰিলে এই কেবিনেটত আমাৰ বহুতখিনি লাভ হৈছে বুলি ক'ব লাগিব আমাৰ যোৱাবাৰ আমি গুডউইল প্ৰজেক্টৰ ৰাস্তা নিৰ্মাণৰ কাৰণে যিখিনি ফাণ্ড পাইছিলোঁ এইবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াই CM গুডউইল ফাণ্ড বুলি পেলাই আমাক পুনৰ সেম এমাউণ্ট মানে 500 কৰোৰৰ ৰাস্তা নিৰ্মাণৰ কাৰণে ইয়াত ঘোষণা কৰি থৈ গৈছে আৰু ইয়াৰ লগতে বড়ো ভাষা বা বড়ো মিডিয়ামৰ কাৰণে বহুতখিনি ভাল এটা ডেভেলপমেণ্ট যোৱাকালিৰ দিনত 10খন কলেজ ইতিমধ্যে কেবিনেটে অনুমোদন দিছে প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আৰু ইয়াৰ লগতে যিখিনি ইয়াত আমাৰ লেকচাৰাৰ এপইণ্টমেণ্ট হ'ব সেইবিলাক আমাৰ বড়ো মিডিয়ামৰ শিক্ষক নিযুক্তি হ'ব এইটো ৰষ্টাৰৰ আউটাৰ পৰা বাহিৰত ৰাখি পেলাই এইটো এটা সুবিধা কৰি দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি আমাৰ লগত আলোচনা হোৱাত এইখিনি কথা ঘোষণা কৰিছে আৰু যেটো আমাৰ 11-12 বড়ো মিডিয়ামত এইটো আপগ্ৰেড হ'ব আমাৰ এইটো দীৰ্ঘদিন বড়ো সাহিত্য সভাৰ এটা
দাবী আছিল, বড়ো এপছুৰ এটা দাবী আছিলে। এইখিনি আমাৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট। ষ্টুডেণ্ট ডে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জন্মদিন, সেইটো আমি বহুত বছৰৰ এইটো ভিজিটত মুখ্যমন্ত্ৰীৰ পৰা চব আমাক লাগে বুলি আমি আশা কৰা নাই, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ আগৰ সময়তো বড়োলেণ্ড অঞ্চলটো চাই আহিছে, আৰু এতিয়াও বড়োলেণ্ড অঞ্চল বা বিভিন্ন কাৰ্বি আংলং, ডিমা হাছাও ট্ৰাইবেল এৰিয়াবিলাক, পিছপৰা অঞ্চলবিলাক তেখেতে খুব পজিটিভলি চাই আছে। গতিকে ইয়াত যিটো এক্সপেক্টেশ্যনৰ কথা কৈছে, এক্সপেক্টেশ্যনৰ কোনো সীমা নাই, কিন্তু আজি বড়োলেণ্ডৰ যিটো উন্নয়ন সেইটো এটা ডাইৰেকশ্যনত গৈ আছে। আগৰ চৰকাৰৰ সময়ৰ যিটো লিগেচি আছিলে কাউন্সিল গভৰ্ণমেণ্টৰ, তাত মানে কোনো কাম কাজ নাছিলে, ৱৰ্ক কালচাৰ নাছিলে। তো সেইবিলাক আজি লাহে লাহে দূৰ হৈছে, আৰু ইয়াতকৈ ডাঙৰ কথা যে বড়োলেণ্ডবাসীয়ে এতিয়া শান্তি আৰু নিৰাপদে আছে। আপোনালোকে যদি চাই যোৱা 1.5 বছৰত আমাৰ এতিয়া যিখিনি মানে শান্তি আৰু নিৰাপদে আছে, আগৰ সময়বিলাকত মানুহবিলাক কল্পনাই কৰিব পৰা নাছিলে। এতিয়া যিখিনি হওক মানুহক যদি সোধে, তেখেতসকলে নিজে যি বহুত মানে এটা ডেম'ক্ৰেটিক এটা এক্সাৰচাইজৰ মাজত সোমাই আহিব পাৰিছে, অপেনলি কথা ক'ব পাৰিছে, ক্ৰিটিচাইজ কৰিব পাৰিছে। এই পৰিৱেশবিলাক আগতে নাছিলে। আগৰ চৰকাৰৰ সময়ত যদি আপুনি কোনোবা ক্ৰিটিচাইজ কৰে, তাৰ অৱস্থা কি হৈছিলে আপোনালোকে জানে। ইভেন সাংবাদিককো বাদ দিয়া নাছিলে। তো সেইকাৰণে এতিয়া যিটো আমাৰ টাৰ্গেট, যিটো বা উদ্দেশ্য, ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ এটা গণতান্ত্ৰিক দেশ। এই দেশৰ চুকে কোণে চবতো গণতান্ত্ৰিক এটা বাতাবৰণ থাকিব লাগিব, শান্তিৰ বাতাবৰণ থাকিব লাগিব, আৰু সেইটো আমি আজি পাবলৈ সক্ষম হৈছোঁ। তো সেইটোৱে চবচে ডাঙৰ কথা। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি যিটো এক্সপেক্ট কৰিছোঁ তাতকৈ বেছি আৰু বহুত স্পীডত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এড্ৰেছ কৰি আছে। তো সেইকাৰণে আমি বহুত আজি হেপী, আমি সুখী, আৰু আমিও মানে আমাৰ বহুত কৰণীয় আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো স্পীডত অসমখন চলাই আছে, আমাৰ কাউন্সিলবোৰে যদি সেইটো স্পীডত যাব লাগে, আমি নিজকে ষ্ট্ৰেংথেন কৰিব লাগিব, আমি নিজকে স্কিল কৰিব লাগিব, আমি নিজকে ট্ৰেইন কৰিব লাগিব। আৰু কাউন্সিলত আগতে তেনেকুৱা ৱৰ্ক কালচাৰ নাছিলে। মানে ইয়াত যিবিলাক বিষয়া আছিল তেখেতসকলক ইমান মানে স্পীডত কাম কৰা নাছিলে। ইয়াত যিখিনি MCLA আগত আছিলে তেখেতসকলক খুব তেনেকুৱা স্পীডত কাম কৰা নাছিলে। বহুত কথা গমেই পোৱা নাছিলে, কি চেণ্ট্ৰেল ফ্লেগশ্বিপ, কি ষ্টেট ফ্লেগশ্বিপ প্ৰগ্ৰাম চলি আছে, কি চলি আছে, এইবিলাক কোনো গমেই পোৱা নাছিলে। ইভেন আমি 1.5 বছৰত চালোঁ আগৰ AOP-বিলাক, যিটো এনুৱেল অপাৰেশ্যন প্লান বনাইছিলে চৰকাৰে, এইটো মানে প্ৰত্যেক বছৰে ৰিপিট কৰি থকা আছিলে। সেইবিলাক আমি এতিয়া ক্লিয়াৰ কৰিলোঁ। খুটা কম্বলৰ ৰাজনীতি সম্পূৰ্ণভাৱে বন্ধ কৰি দিলোঁ 1.5 বছৰত, আৰু ইয়াৰ কাৰণে অধিক টকা আমাৰ হাতত আছে, যাৰ ফলত আমি এতিয়া স্কুল ৰিপেয়াৰিং কৰিব পাৰিছোঁ, বেলেগ কাম কৰিব পাৰিছোঁ। IASৰ কাৰণে 50জন ল'ৰা ছোৱালী ফ্ৰী আমি গভৰ্ণমেণ্ট খৰচত দিল্লীলৈ পঠাব পাৰিছোঁ। 50জন ল'ৰা ছোৱালী IITৰ কাৰণে আমি কোচিং কৰাব পাৰিছোঁ, আৰু 50জন ল'ৰা ছোৱালী ফ্ৰী আমি পঢ়াব বিচাৰিছোঁ মেডিকেল মানে কোচিঙৰ কাৰণে। চ' স্কুল এডাপশ্যন প্ৰগ্ৰাম লৈছোঁ। তেনেকুৱা বহুতখিনি প্ৰগ্ৰাম। আজি হেণ্ডলুম মিছনত আমি 10 কোটি টকা যোৱা মানে AOP-ত দিছোঁ, আৰু এইবাৰ AOP-টো আমি 10 কোটি টকা হেণ্ডলুম মিছনত দিছোঁ। যোৱা আমাৰ AOP-ত আমি 17 কোটি টকা পিক মিছনত দিছোঁ, আৰু এইবাৰ AOP-টো আমি 17 কোটি টকা পিক মিছনক দিছোঁ। আমি এই টকাবিলাক আগৰ চৰকাৰত খুটা কম্বল ছাপ্লাইত গৈছিলে। এতিয়া ইকনমিকেলি আমি ডেভেলপ হোৱাৰ কাৰণে বহুতখিনি মিছনবিলাক আমি হাতত লৈছোঁ, আৰু সেইটো আমি খুব এফেক্টিভলি কৰিম।